ফাংচন কৰি মই এজাহাৰ দাখিল কৰিলোঁ। এতিয়ালৈকে মই 2 দিন পিছত এইটো ইনভেষ্টিগেশ্যন কৰিলে আমাৰ ডক্টৰ ছাৰৰ ওচৰত আছিলে কেছটো। সেইজনে ইনভেষ্টিগেশ্যন কৰাৰ পিছত 2 দিন পিছত আহিলে, তাৰ দেউতা আহিলে, আহি ক'লে মোক 6 তাৰিখলৈকে, 2 তাৰিখে আহিছিলে, 6 তাৰিখলৈকে আমাক সময় দিব লাগিব। সেই সময় লৈ গ'ল, মই বাট চাই থাকিলোঁ। তাৰপিছত 6 তাৰিখ আহিব কথা আছিলে, 6 তাৰিখ অহা নাই, 8 তাৰিখ আহিছে। মইতো থানাই নেৰা হৈ গ'লোঁ। মই সকাল সন্ধিয়া মানে লাফাইট কৰি আছোঁ। অফিচাৰজনে খুব ভাল কাম কৰিছিলে, মোক যে ক'লে তোমাৰ ছোৱালী মই উলিয়াই দিম, মোক ভাল কাম কৰিছিলে। তথাপিও মই লগতে আছিলোঁ তাৰ কথা মতে। পিছত 6 তাৰিখ গ'ল, 8 তাৰিখত সিহঁত আহিলে। অহাৰ পিছত সিহঁতৰ কিবাকিবি এটা টান হেঁচৰা হৈ গ'ল আমাৰ অফিচাৰজনৰ লগত, ডক্টৰ যিজন ছাৰ আছে সেইজনৰ লগত। ৰূপ নামৰ মানুহ এজন পলিটিকেল লিডাৰ হয়। সেইজনে কোন পাৰ্টি হয়? বিজেপি পাৰ্টিৰ পলিটিকেল লিডাৰ হয়। সেইজনে ক'ৰ্টত ফোন মাৰি এই মানুহকেইটাক এৰিয়াই দিলে। সিহঁতে কি ভাবি এৰিলে সেইটো মই নাজানো। গৰীবৰ আপোনাৰ ছোৱালীজনী তাৰমানে আজিলৈকে বিচাৰি পোৱা নাই? আজিলৈকে মই বিচাৰি পোৱা নাই। কাৰণ মই ভাবিছোঁ যে গৰীবৰ ন্যায় নাই, সেইটো মই ভালকৈ জানিছোঁ। মই কোনো ধৰণৰ ন্যায় পোৱা নাই আমাৰ থানালৈ, লংকা আৰক্ষী থানালৈ। তাৰপিছত মই গ'লোঁ SP ছাৰৰ ওচৰত, মই এটা পিটিশ্যন দিলোঁ। আপোনালোকে চাব পাৰিব, এইখন দিছোঁ মই SP ছাৰৰ ওচৰত। দি পেলাই কৈ একো মাত মাতা নাই যে সময় নাই তেখেতৰ SP ছাৰৰ। সেইজনে ক'লে ঠিক আছে, মই এইটো পিছত কথা পাতি লওঁ, তোমালোক যোৱাগৈ এতিয়া, এইটো ৰিচিভ কৰি পেলাই তোমালোক যোৱাগৈ। পিছত মই আহিলোঁ, আজি 3-4 দিন হৈ গ'ল, এতিয়ালৈকে মই কোনো ব্যৱস্থা পোৱা নাই বা মোৰ ছোৱালীজনী কোনো সন্ধান পোৱা নাই। মই বাধ্যতামূলক এতিয়া সাংবাদ মাধ্যমৰ জৰিয়া হৈছোঁ, এইটো আপোনালোকক মই কৈছোঁ। আৰু আমাৰ এজাহাৰ দিয়া আজি কিমান দিন হৈছে? এজাহাৰ দিয়াৰ আজি 14-15 দিনমান হৈ গ'ল, 15 দিনমান হৈ গ'ল। এতিয়ালৈকে মই